নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? বৰ্তমান আমাৰ ভালেই মোৰ, আৰু মই আশা কৰোঁ আপোনালোকো খুব ভালে আছে। আজি দুৰ্গা অষ্টমী, মা দৰ্শন কৰিবলৈ যাবলৈ ওলাইছোঁ সাজি কাচি, আৰু ঘৰৰ সকলোৱে ভিডিঅ'টো কি চাবলৈ যাওঁ কি পাওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। পূজা চাবলৈ যাবা? কাৰ লগত? আৰু কোন যাব? আৰু কোন যাব? বাবা চব একেলগে যাব বোলে, শুনিছ কথা? হা হা হ'লে নাই বাৰ্বি? সন্ধিয়া হ'ল নহ'ব? খাবই লাগিব, সেইকাৰণে হোটেলত সোমাইছোঁ আটাইকেইটা। কি পাওঁ খাই লওঁ, খাই গৈ আকৌ লগ পাই। আজি নৱমী ইয়াত যাব। পুৰণিগুদাম 139 বৰ্ষ কাঠৰ প্ৰতিমা, কাঠৰ আৰু বড় হ'ব। এইটো বোলে যোৰা বোলে 4000। এইটো চৰাই, এইটো চৰাই। এইবিলাক কেনেকৈ সৰু সৰুবিলাক? এয়া মিষ্টাৰে মই পূজা চাই আহি এয়া ঘৰ পালোহি, আৰু মই মানে ড্ৰেছ সলোৱাই নাই, এয়া কাপোৰ কানি। মই বোলো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি লওঁ। ভিডিঅ'টো আজি পুৰণিগুদামত চালোঁ, মানে 139 বৰ্ষ হৈছে এইবাৰ আমাৰ কাঠৰ প্ৰতিমা চাই। মানে প্ৰতি বছৰে নগ'লে মনটো বেয়া লাগে, কাৰণ আমি সৰুৰ পৰাই এইভাগ মন্দিৰ আমি দৰ্শন কৰোঁ।
এদিন হ'লেও মানে এই ভাগ মন্দিৰলৈ আমি যাওঁৱেই, পুৰণি গুদামৰ কাঠৰ প্ৰতিমা মন্দিৰ। আৰু কালি যাব নোৱাৰিলোঁ, কালি নগাঁৱলৈ গ'লোঁ, সেয়া আপোনালোকক মানে দেখুৱাইছোৱেই। আৰু কালি ভিডিঅ'টো সমাপ্ত নকৰিলোঁ, আৰু আজি পুৰণি গুদামলৈ গ'লোঁ মানুহজনৰ সৈতে একেলগে। আৰু আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ এটা দিনত আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ বাই বাই।